হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল ভুৱনজ্যোতি তালুকদাৰ। তো বন্ধুসকল, আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ আহিছোঁ। আজি আমি আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ এটা সুন্দৰ প্ৰাকৃতিক ঠাইলৈ, আৰু আমি তাতে যাম। আৰু আপোনালোকে নিশ্চয় গম পাইছে সেই ঠাইটো ক'ত আহিছোঁ আমি। তো আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। আৰু আমি পোনপ্ৰথমে কেনেকৈ আহিব লাগে আপোনালোকক সেই ঠাইৰ বিষয়ে মই আপোনালোকক নিশ্চয় জনাম। তো আপোনালোকে পোনপ্ৰথমে ভৈৰৱকুণ্ডৰ যিটো ৰাস্তা হয় ওদালগুৰি জিলাৰ পৰা, ওদালগুৰিৰ পৰা কাহিবাৰী হৈ ভৈৰৱকুণ্ড হৈ আপোনালোকে চিধা আহি থাকিব। চিধা আহি আপোনালোকক মই অকণমান দেখুৱাই দিম। এইফালে চাওক, এইটো হ'ল আপোনাৰ ভৈৰৱকুণ্ড ৰাস্তা, আৰু এনেকৈ গ'লে আপোনালোকে ডাইৰেক্ট ভৈৰৱকুণ্ড পাব। কিন্তু তাৰ মাজতে বন্ধুসকল ইয়াতে এখন চপন গাঁও বুলি ঠাই আছে। আপোনালোকে চপন গাঁৱলৈ আহিব, আৰু চপন গাঁৱৰ পৰা আহি অকণমান চকটোৰ পৰা অকণমান আগত আহি এনেকুৱা এখন বৰ্ড পাব। চাওক, এই চাওক বন্ধুসকল, কেনেকৈ ৱেলকাম টু দাউজিৰি ৱাটাৰফল এনেকৈ লিখা আছে। তো এনেকৈ বৰ্ডখন চাব। বৰ্তমান বৰ্ডখন অকণমান ফাটি চিঙি গৈছে, আমাৰো অকণমান বিচাৰি উলিয়াওঁতে অসুবিধা হৈছিলে। তো ইয়াতে লিখা আছে 1.5 কিলোমিটাৰ, ইয়াৰ পৰা বেছি দূৰ নহয়। আৰু এনেকৈ অকণমান কেঁচা ৰাস্তা আছে, আপোনালোকে এনেকৈ এই ৰাস্তাটোৰে সোমাই যাব। ঠিক আছে বন্ধুসকল, আৰু আমিও গৈ আছোঁ। আহকচোন আমি তাতে গৈ কি দেখোঁ কি নেদেখোঁ আপোনালোকক শ্বেয়াৰ কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব আৰু চাই থাকিব। আৰু আমি সেই ঠাইলৈ এতিয়া যাম, আৰু কি দেখোঁ আপোনালোকক নিশ্চয় দেখুৱাই থাকিম। ঠিক আছে বন্ধুসকল, অলপ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমি বৰ্তমান সেই ঠাইলৈ গৈ আছোঁ। ৰাস্তাটো অকণমান খলা বমা, তথাপিও কোনো প্ৰব্লেম নাই, আমি যাব পাৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক, স্কিপ কৰিব। আৰু আমি বিভিন্ন ধৰণৰ ভিডিঅ' দেখিছোঁ, খুব ভাল লাগে ঠাইখিনি চাই, আৰু আমিও আহিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি আজি সফল হ'লোঁ, আৰু বৰ্তমান গৈ আছোঁ। বৰ্ডখনত লিখা মতে 1.5 কিলোমিটাৰ। তো বলকচোন চাওঁ কিমান দূৰ গৈ পাওঁ। এতিয়া ৰাস্তাটো দুটা আছে, আমি এইফালে সোমাই আহিলোঁ বাৰু। অকণমান ভিতৰি হয় ৰাস্তাটো, তথাপিও কোনো অসুবিধা নাই, আমি আহিছোঁ। ৰাস্তাটো অকণমান ভিতৰি হয় বন্ধুসকল, অকণমান খলা বমাও আছে ইয়াতে। আমি কিন্তু সন্ধিয়াৰ আগত ঘূৰিব লাগিব দেই। তো বন্ধুসকল, আহি আমি বৰ্তমান সেই ঠাইটো পালোহি। বেছি দূৰ নহয়, ওচৰতে হয়। মই আপোনালোকক অকণমান ৰিয়াৰ কেমেৰা দি দেখাবলৈ চেষ্টা কৰিম। এই চাওক বন্ধুসকল, নিশ্চয় আপোনালোকে দেখিছে, মই অকণমান জুম কৰি দেখুৱাইছোঁ। সেইটো হৈছে ৱাটাৰফল, দেউজিৰি ৱাটাৰফল। ঠিক আছে, আমি অকণমান আগলৈ যাবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকিব। তো বন্ধুসকল, আমি সেই ঠাইখিনি বৰ্তমান পালোহি। আৰু প্ৰথমতে সোমোৱাৰ আগত এনেকৈ টিকেট ল'ব লাগে, কাৰণ তেওঁলোকে চাফ চিকুণকৈ ৰাখে, তেওঁলোকে বহুত কষ্ট কৰে, সেইকাৰণে এই টিকেটটো খুবেই প্ৰয়োজন। তো আমি এই টিকেটটো এনেকৈ ল'লোঁ, কাৰণ তেওঁলোকৰ এটা হিচাপো থাকে, কিমান যায় কিমান আহে, বিভিন্ন ধৰণৰ কথা আছে তেনেকুৱা। ঠিক আছে, আমি আৰু অকণমান ভিতৰলৈ যাওঁ। আহক, মোৰ পিছে গৈ আছোঁ। চাওক, এইখনে হ'ল দেউগিৰি ৱাটাৰফল। ইয়াতে চাওক, ইমান ধুনীয়া লাগিছে ঠাইখনত আহি। মই আৰু অকণমান আপোনালোকক দেখুৱাম এই ঠাইৰ বিষয়ে। আহক আৰু আগুৱাই যাওঁ, ভিডিঅ' শ্ব' কৰিছোঁ। তো বন্ধুসকল, মোৰ পিছফালে চাওক, এই তিনিটা কিবা ডাঙৰ টপ যেন লাগে, নহয়নে? তো মই আপোনালোকক আৰু অকণমান ওচৰৰ পৰা দেখুৱাম। আহক, তো আহক আমি সেই ঠাইলৈ যাওঁ। আৰু ইমান ধুনীয়া লাগিছে ঠাইখন, চাওকচোন। এতিয়া ইয়াতে মানে অকণমান দ আছিলে, মই পৰি গ'লোঁ। কোনো কথা নাই, আমি আৰু অকণমান আগুৱাই যাম। ৱাও, ইমান ধুনীয়া লাগিছে। কিবা বেলেগ এটা ভাল লাগিছে। চাওক, এই চাওক, মানে এই ঠাইখিনিত মানুহে কয় এই ঠাইখিনিত ইক' হয় বুলি। সঁচাকে দেখিছে, এই সঞ্জয় এনেকৈ চিঞৰি আছে, দেখিছে? তো দেখিছে, ৰাচোন, মই কৰি আছোঁ। তো বন্ধুসকল, ইয়াতে মানুহে কয় এই ঠাইখিনিত ইক' হয়। সঁচাকৈ মই প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ, কিন্তু আজি আহিলোঁ আৰু দেখিলোঁ সঁচাকৈ ইয়াতে মাতিলে মানে সঁচাকৈ ইক' হয়। কাৰণ কিয়, এই ঠাইখিনি হ'ল সম্পূৰ্ণ ৱালেৰে আৱৰা ঠাই। চাৰিওফালে মানে চাওক,
ইমান ডাঙৰ ডাঙৰ এনেকৈ ৱালেৰে মানে সকলোখিনি ঠাই গোটেইখিনি ৱালেৰে আৱৰি আছে, সেইকাৰণে ইক' হোৱাটো স্বাভাৱিক কথা। আৰু খুব ভাল লাগে ইয়াতে, আপোনালোকে আহিব পাৰিব। আৰু বস্তুটো ডাউন হয়, চাওক কিমান ডাউন আছে, এনেকৈ কিমান ডাউন আছে। হেৰিয়া তললৈ তো চাব পাৰে। মই বৰ্তমান ডাউনলৈ নামি গৈ আছোঁ, কিমান ডাউন হয়। আৰু আপোনালোকে অকণমান ওপৰতো চাওক, কিমান আপ, আমি কিমান আপৰ পৰা আহিছোঁ চাওক। আৰু এইখিনি ইমান ধুনীয়া লাগে ঠাইখিনি। আৰু সেই তিনিটা মই আপোনাক যিটো টপৰ কথা কৈছিলোঁ, আমি তালৈকে গৈ আছোঁ। কি বস্তু হয় আমি চাম, সেই বস্তুটো কিনো বস্তু হয় এইটো। তো ভাল লাগিছে ইয়াতে আহি, আৰু আপোনালোকেও আহিব, খুব ধুনীয়া। এই চাওক কিনো বস্তু হয় এইটো চাই লওঁ। এয়া আমি বৰ্তমান দলংখন পাৰ হ'লোঁ। এইখন হ'ল আপোনাৰ ৰেডিমেড দলং। চাওক মই আকৌ এবাৰ পাৰ হৈ দেখাই আছোঁ। চাওক এইখন হ'ল দলং আমাৰ, এইখন হ'ল ৰেডিমেড দলং। তো দেখিছে আমি কি ধুনীয়াকৈ পাৰ হৈ গ'লোঁ ৰেডিমেড দলংখন, কোনো অসুবিধা নাই। আকৌ এবাৰ পাৰ হ'লোঁ। আৰু বৰ্তমান আমি আহি আছোঁ, চাওক ৱাও বন্ধুসকল, কিবা খণ্ডৰ নিচিনা। চাওক এইটো কিবা আদিম যুগৰ কোনোবা খণ্ডৰ নিচিনা বস্তু। আৰু হয়তো এইটো কিহৰ হয়, পানীৰ নে কিবা ডাঙৰ ডাঙৰ ফুট দেখোন। চাওক বন্ধুসকল কেনেকুৱা লাগিছে এইটো, ইমান ডাঙৰ হেৰি। তাক অকণমান ভিউটো আপোনালোকক ভালদৰে দেখুৱাম, মই গোটেই ৰিয়াৰ কেমেৰাটি ভালদৰে দেখুৱাম ভিউটো। তথাপিও এইফালেও এটা আছে, তিনিটা আছে পানীৰ ইমান ডাঙৰ ডাঙৰ ড্ৰাম, আপোনালোকে চাগে কেতিয়াও দেখা নাছিলে। এই চাওক ৱাও। ইয়াতে চাবলগীয়া কিছু ঠাই আছে, বহুত ঠাই আছে ইয়াতে চাবলগীয়া। আৰু বিশেষকৈ বহুত মানুহে এইবোৰ ঠাইৰ বিষয়ে নাজানে। আৰু আমি যিটো এটা ঘৰ এটা বনাই থৈ দিছোঁ ইয়াতে, সম্পূৰ্ণ হেৰি যেন লাগে আপোনাৰ, কিবা ডাঙৰ কিবা খণ্ডৰ এনেকুৱা ভয়ানক কিবা ভূত চুত থকা নিচিনা লাগে, কিন্তু কোনো ধৰণৰ হেৰি নাই। কি ধুনীয়া ঠাই। ওপৰলৈ যাওঁ। চাওক বন্ধুসকল, আমি বৰ্তমান ওপৰলৈ যাব চেষ্টা কৰিম এনেকৈ। তো বন্ধুসকল, সঞ্জয় আহিছে, মোৰ ভাইটি আহিছে। আমি বৰ্তমান এনেকৈ চিৰিৰে ওপৰলৈ উঠি যাম। ওপৰত কি আছে আমি সেইটো চাম আৰু আপোনালোকক দেখুৱাম। আমি বৰ্তমান চিৰিৰে উঠি আহি আছোঁ, ভাল লাগিছে। দেখিছে বন্ধুসকল, আমি আৰু অলপ ওপৰলৈ উঠি আহিছোঁ, আৰু বহুত ওখ হয় এইটো। ৱাও, আমি একেবাৰে ওপৰত উঠি আহিলোঁ। চাওক বন্ধুসকল, আমি বৰ্তমান একেবাৰে ওপৰ ফ্ল'ৰত উঠি আহিলোঁ, আৰু বহুত দিনৰ পৰা বনাই থোৱা বস্তু এনেকুৱা যেন লাগিছে এইটো। ৱাও, ইয়াৰ পৰা চাই খুব ধুনীয়া লাগিছে বস্তুটো। তো আমি একদম একেবাৰে ওপৰত আছোঁ এতিয়া, হেৰি ওপৰত আছোঁ, যিটো খণ্ডৰ বনাই থৈ দিছিলে তাৰ আমি ওপৰত আছোঁ। আৰু আপোনালোকক মই অকণমান ভিউটো দেখুৱাম ইয়াৰ পৰা, ওপৰৰ পৰা দেখাইছোঁ, চাই লওক। তো আপোনালোকে ভিউটো চাওক, আমি কিমান ওপৰত আছোঁ। এয়া চাওক, এইটো পানীৰ ইমান ডাঙৰ ডাঙৰ টেংক, সেইটো চাওক, তিনিটা টেংক বনাই থৈ দিছে। আৰু এইখন চাওক কিমান আপ হয়, এইখন জংঘল। আৰু এই জংঘলৰ পিছফালে আছে সেই ৱাটাৰফলটো, যিটো ৱাটাৰফলৰ কথা মই কৈছিলোঁ বৰ্তমান। এইটো চাওক কিমান ওখ জংঘল হয়। এইবিলাক খণ্ডৰ ডাঙৰ ডাঙৰ এইবিলাক খণ্ডৰ যেন লাগে। ঠিক আছে বন্ধুসকল, আমি বৰ্তমান নামি যাওঁ ইয়াৰ পৰা। আমি এতিয়া বৰ্তমান নামি যাম। আমি আকৌ সেইফালে যাম, পানী যিফালে ৱাটাৰফলটো আছে আমি সেইফালে যামগৈ এতিয়া। আৰু মই যিহেতু ওখ হয়, গতিকে মই ভালদৰে থিয় হ'ব পৰা নাই, কাৰণ এইফালে লাগি যাব থিয় হ'লে, একেবাৰে চাপৰ হয় এইকেইটো। আমি বৰ্তমান নামি আহি আছোঁ। অ'কে, তো চাই লওক। ভাইটিজনে কৈছে ইয়াতে ফটো উঠিম বুলি। ঠিক আছে, ফটো এটা উঠি লোৱা, মই তোমাক ফটোটো মাৰি দি আছোঁ। তুমি বহি লোৱা। তাক বোলে ফটো মাৰি দিব লাগে। দিয়া কেমেৰাটো দিয়া। তো বন্ধুসকল, ফটো উঠা হৈ গ'ল। এতিয়া আমি আকৌ সেই ৱাটাৰফলটোলৈ যাওঁগৈ। তো ঠিক আছে ব'লক, এইকেইটা নিশ্চয় আপোনালোকক দেখুৱাই দিলোঁ। খুব ধুনীয়া হয় এইকেইটা। তো পানীৰ ড্ৰাম হেৰি হয়। যাওঁ। তো আমি এতিয়া বৰ্তমান আমি যিখিনি ঠাইত আছোঁ সেইখিনি হ'ল ইক' হোৱা ঠাই। তো আমি এতিয়া সেই ৱাটাৰফলটোলৈ যাম। চাওক
বলক তেতিয়াহ'লে ব'লা ব'লা এতিয়া আমি বৰ্তমান গৈ আছোঁ আমাৰ সঞ্জয় আৰু মই গৈ আছোঁ আৰু সি চিঞৰি আছে কাৰণ কিহৰ কাৰণে খুব ইক' হয়তো সেইকাৰণে মানে সি খুব চিঞৰি আছে একো নাই আমিও গৈ আছোঁ বৰ্তমান গৈ আছোঁ আৰু বেছি দূৰ নাই আৰু ইমান ওখ হয় এইখিনি সি কেনেকৈ চিঞৰি আছে আপোনালোকে নিশ্চয় গমেই পাইছে সঁচাকৈ ঠাইখিনি ইক' হয় নোহোৱা নহয় মই আজি নিজে আহি মই নিজে গম পালোঁ ঠিক আছে বলক ভাগৰ লাগিছে কাৰণ ওখ হয় ওখ কাৰণে ভাগৰ লাগিছে আমাৰ হৈ যাব আৰু ইক' কৰা এতিয়া ৱাটাৰফলটো চাওঁ গৈ কাৰণ বেলিও ডুবি আছে আৰু বেছি সময় নাই আৰু সন্ধিয়া হ'ব কাৰণ আমি ঘৰৰ পৰা বহুত দূৰত আছোঁ আমি ঘৰ গৈ পাব লাগিব এই চাওক সৰু বাচ্ছাৰ কাৰণে কেনেকৈ ৰাখিছে এইবোৰ খেলা বস্তু এইবোৰ চাওক এইবোৰ এটা ফুল সজাইছে ধুনীয়াকৈ হয়তো হেৰি কিছুমান পৰ্যটকৰ কাৰণে এইবিলাক কৰিছে ভাল লাগিছে এইবিলাক আহি ভাল লাগে খুব আৰু চেষ্টা কৰিম আহিবলৈ আৰু অকণমান আগুৱাই যাওঁ আমি আৰু অকণমান আগুৱাই গৈ আছোঁ ভাগৰ লাগি গ'ল মই ৰিয়া কেমেৰা দেখাই আছোঁ আপোনালোকক চাওক ইমান ধুনীয়াকৈ সজাইছে তেওঁলোকে এইবিলাক জিৰণি কোঠা খুব ধুনীয়া এইবিলাক চাওক আমি য'ত গৈছিলোঁ তাৰ অপজিট ছাইড এইটো পিছ ছাইডটো আৰু গাঁথনিবিলাক খুব ধুনীয়া আৰু এইবিলাক জিৰণি লোৱা ঠাই এইবিলাক মানুহৰ কাৰণে খুব ধুনীয়াকৈ দিছে ইয়াতে সেইফালে জোলনা জ্বলি আছে কেইটামান সৰু সৰু বাচ্ছাই তেনেকৈ তো কেনেকৈ জ্বলি আছে আৰু বৰ্তমান আমি গৈ আছোঁ আৰু এজনে ফটো তোলাত ব্যস্ত চাওঁ ঘূৰিছোঁ এবাৰ ফটো তোলাত ব্যস্ত হাই ব'লা সঞ্জয় ডেকা খুব ফটো তোলাত ব্যস্ত আমি বৰ্তমান আহি পালোঁ এয়া এখন জুলনা আছে তাতে জুলিম বাৰু এই চাওক ৱাটাৰফলটো পামগৈ বেছি দূৰ নাই আৰু তো ফাইনেলি বন্ধুসকল আমি সেই ৱাটাৰফলটো আহি পালোঁ তো বন্ধুসকল আমি সেই ৱাটাৰফলটো আপোনালোকক দেখুৱাম আৰু বেছি দূৰ নাই সৰুখিনিতে আছে ৱাটাৰফলটো ঠিক আছে আহক আমি সেই বৰ্তমান সেই ৱাটাৰফলটো ওচৰলৈ যাব চেষ্টা কৰোঁ এয়া চাওক আমি ৱাটাৰফলটো আহি পালোঁ কিমান স্পীডত আছে পানী চাওক আমি ইয়াতে যদি আমি এই ৱাটাৰফলটো যদি যাওঁ আমি নিশ্চয় ইয়াৰ পৰা নহয় সেই তাত পামগৈ আমি গতিকে আমি তাত যাবলৈ আমাৰ বৰ্তমান ক্ষমতা নাই কেনেকৈ ইমান স্পীডত আহি আছে চাওক বন্ধুসকল আমি অকণমান আগৰ পৰা চাবলৈ চেষ্টা কৰোঁ আমি অকণমান আগৰ পৰা চাম বাৰু ইয়াতে বৰ্তমান খুব পানী বাঢ়িছে সেইকাৰণে ইয়াতে আমি নামিম বুলি আহিছিলোঁ কিন্তু নামিব নোৱাৰোঁ কাৰণ পানী বাঢ়াৰ কাৰণে খুব অসুবিধা হ'ব ইয়াতে নামত ইমান স্পীডত পানী পৰি আছে আমি হয়তো নামিলে ইয়াৰ পৰা বহুত দূৰত পামগৈ আমাৰ হয়তো দেহত আঘাত লাগিব পাৰে সেইকাৰণে আমি বৰ্তমান আজি নামিব নোৱাৰিম আপোনালোকে হেৰি ক্ষমা কৰিব আমি নামিম বুলিয়ে কিন্তু আহিছিলোঁ দেই মই ইয়াতে নামিম বুলিয়ে আহিছিলোঁ কিন্তু তেওঁলোকে কাউণ্টাৰে আমাক ক'লে পানী বহুত বাঢ়িছে তো নামিব পৰা নাযাব সেইটো কাৰণে ঠিক আছে বন্ধুসকল আমি নামিব নোৱাৰোঁ কি হ'ল আপোনালোকক মই দেখাব পাৰিম সেইকাৰণে মই আপোনালোকক দেখুৱাই আছোঁ আৰু এইডালো চাওক এনেকৈ বান্ধি থৈ দিছে যাতে আমি যাব নোৱাৰোঁ তথাপিও আপোনালোকক দেখাবলৈ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম ঠিক আছে বলক অকণমান আৰু অলপ ওচৰৰ পৰা দেখাই দিম ওচৰৰ চাওক পানী বন্ধুসকল আমি বৰ্তমান যিটো ৱাটাৰফল আছে আমি তাতে আহিলোঁ তাতে আহি দেখিলোঁ পানীৰ সোঁত বহুত বেছি আৰু ইয়াতে এখন বৰ্ড লিখা আছে মই আপোনালোকক দেখুৱাই দিম বৰ্ডখন কি লিখা আছে অকণমান ওচৰলৈ আহক তো বন্ধুসকল ইয়াতে লিখা আছে আপোনাৰ ইয়াতে লিখা আছে ডেঞ্জাৰ জোন এহেড লিখা আছে আৰু লিখা আছে ডো নট গো নিয়াৰ ডিপ ৱাটাৰ ওচৰত যাব মানা কৰিছে ইয়াত লিখা আছে ডো নট জাম্প নিয়াৰ দ্য ডিপ ৱাটাৰ জাম্প কৰিব মানা কৰিছে
আৰু লিখা আছে ইউ আৰ এট টু অন ৰিস্ক ফৰ ৰিস্ক ইউ কেমেৰা মোবাইল কৰ তো ইয়াত লিখা আছে নিজৰ ৰিস্ক নিজে ল'ব লাগিব ইয়াতে কোনো কৰ্তৃপক্ষ দায়ী নহয় নিজৰ ৰিস্ক নিজে ল'ব লাগিব ঠিক আছে ক্ৰছ দ্য ডেঞ্জাৰ জ'ন মানে ধৰক এই বস্তুটো এই যিটো বাঁহৰ দিয়া আছে এইটো পাৰ হ'ব দিয়া নাই এইটো পাৰ হ'লে ডেঞ্জাৰ জ'ন বুলি কোৱা হয় আৰু এটা বস্তু আছে বন্ধুসকলে এই চাওক এই ৰছী দিয়া আছে আপোনালোকে এই চাওক এইডাল আৰু এটা ৰছী দিয়া আছে চাওক বন্ধুসকল চাওক এইডাল ৰছী দিয়া আছে এই ৰছীডালেদি মই সেইফালে যাব পাৰিম চাওক বন্ধুসকল কেনেকৈ আছে ৰছীডাল বন্ধুসকল এই ৰছীডাল দি মই সেনেকৈ সেইটো পাৰ হ'ব পাৰিম কিন্তু বৰ্তমান মই পাৰ নহওঁ কাৰণ কিয় কাৰণে পানী বহুত বাঢ়িছে আৰু বৰ্তমান ইয়াতে কোনো নাই আৰু বহুত দেৰি হৈ গৈছে সেইকাৰণে আজি মই পাৰ নহওঁ কিন্তু নেক্সট টাইম যেতিয়া আহিম মই যেতিয়া মানুহ থাকিব মই নিশ্চয় পাৰ হ'ম যদি কিবা কাৰণত বিপদত পৰোঁ হয়তো মোক সিহঁতে হেল্প কৰিব পাৰে কিন্তু আজি মই বিপদত পৰিলে মোক কোনো হেল্প কৰিব নোৱাৰে কাৰণ এই ঠাইত বৰ্তমান কোনো নাই ঠিক আছে বন্ধুসকল তেতিয়াহ'লে আপোনালোকেও আহিব আৰু আমিও নিশ্চয় আহিম যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট টাইম আহিলে এনেকৈ জঁপিয়াই যাম তাতে তো বন্ধুসকল আপোনালোকে দেখিছে পানী ইমান স্পীড আছে আমি এই পানীত স্পীডত নামিব নোৱাৰিম আমাৰ আঘাত লাগিব তো বন্ধুসকল আমি পিছত আকৌ আহিম যেতিয়া অকণমান পানী কমিব যেতিয়া নামিব পৰা যোগ্য হ'ব তেতিয়া আমি নিশ্চয় আহিম আৰু আপোনালোকে আমাৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ঠিক আছে বন্ধুসকল তো বন্ধুসকল আৰু অকণমান আছে এতিয়া জুলনিবিলাক আছে এইবিলাক আমি অকণমান তুলি আমি ইয়াৰ পৰা গুচি যাম তো গা হৈ আছে গা ভাল নহয় তথাপিও ব্লগ কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ তো বন্ধুসকল আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ যদি আমাৰ ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব দিয়ে আৰু বেল আইকনটো বজাই দিব তেতিয়াহ'লে বন্ধুসকল আজিলৈকে ইমানেই থেংকছ ফৰ ৱাচিং বাই বাই